আছোঁ ওপৰখিনি কেনেকৈ আশা কৰে আপোনালোকে চাই থাকক। ষ্টেণ্ডডাল কেনেকৈ খোলে আপোনালোক দেখি দি আছোঁ আৰু বহুতে নাজানেও ষ্টেণ্ড খুলিবলৈ। আৰু আছোঁ এতিয়া এটা খুব থাকে আপোনালোকে দেখিছে, এইটো ঢিলা কৰি দিব লাগে। গাইজ কি খবৰ আপোনালোকৰ, আশা কৰিছোঁ বিশেষকৈ আপোনালোকৰ ভালে আৰু মোৰো ভাল। আজি মই আপোনালোকক দেখি দি আছোঁ এই ভিডিঅ'টোত এইডাল ষ্টেণ্ড কিনিছোঁ। ষ্টেণ্ডডাল কেনেকৈ খোলে আপোনালোক দেখি দি আছোঁ আৰু বহুতে নাজানেও ষ্টেণ্ড খুলিবলৈ। আৰু আপোনালোকে ডেইলি ভিডিঅ' চাই থাকিব, ইউটিউব চেনেলত ডেইলি ব্লগ আহিব, আপোনালোকে ছাপোৰ্ট কৰি যাব আশা ৰাখিলোঁ। আৰু মই দেখি দি আছোঁ আপোনালোকক ষ্টেণ্ড কেনেকৈ খোলে। চাওক এই ভিডিঅ'টোৰ জৰিয়তে। ফাৰ্ষ্ট আপোনালোকে একেটা ক্লিপ দেখিছে, এই তিনিটা ক্লিপ খুলিব লাগিব। এনেকৈ লং হ'ব আপোনালোকে চাওক। এই ক্লিপটো খোলাৰ পিছত এই পিন মাৰি দিব লাগিব আপোনালোকে এনেকৈ। আৰু এটা আছে অকণমান নখৰ হয় আৰু দেখি দি আছোঁ এনেকৈ গোটাকেইটা খুলিব লাগিব। চাই থাকক আপোনালোকে এই ভিডিঅ'টোত। গাইজ এয়া অকণমান লাম্বা হৈ গ'ল বিশেষকৈ আপোনালোকে দেখিছে। আৰু এইটো এংগেলতো হয়, কিন্তু এক্সট্ৰা আশা কৰিব পাৰে আপোনালোকে দেখাই দি আছোঁ। আৰু এইবাৰ দেখি দি আছোঁ ওপৰখিনি কেনেকৈ আশা কৰে আপোনালোকে চাই থাকক। ওপৰখিনি ইটো ফালে মোবাইলটো থয় আৰু এনেকৈ মোবাইলটো থোৱাৰ পিছত এনেকুৱা কৰিব পাৰি। এইটো অলপ লেডিং আপোনালোকে দেখি দি আছোঁ মোবাইল থৈ ফালে। আৰু এইটো লক্ষ্য কৰি দি আছোঁ এতিয়া এটা গ্ৰুপ আছে, এইটো সলকাব লাগিব আপোনালোকে। বেছি সলকাব নালাগে, অলপ ঢিলা কৰি দিব লাগিব আৰু ওপৰলৈ টানিব লাগিব। এইখিনিয়ে হয় আপোনালোকে চাওক। আৰু বিন্দাছ টেনশ্যন নোহোৱাকৈ ভিডিঅ' বনাই থাকিব পাৰিব। চাউণ্ডৰ মোবাইলটো দি ৰখি দিয়ক আপোনালোকে। এই মোবাইলটো আপোনালোকে মই দেখি দি আছোঁ কেনেকৈ কি কৰে। এই হ'ল এটা মোবাইল, অলপ একলা হ'লে অলপ কষ্ট হৈ গাইছ, একো টেনশ্যন নাই। এনেকৈ মই দেখালোঁ আপোনালোকক। কিবা কিবি টিপা যায় আৰু আপোনালোকে চাওক। এই এনেকৈ বনাব পাৰি। আৰু লং ভিডিঅ'ৰ কাৰণে আপোনালোকক দেখাই দিছোঁ, এইটো হ'ল শ্বৰ্ট ভিডিঅ'ৰ কাৰণে। শ্বৰ্ট ক্লিপ ল'ব পাৰি এনেকৈ আপোনালোকে দেখি দি আছোঁ। লং ভিডিঅ'ত কেনেকৈ ভিডিঅ'টো কৰে, মানে শ্বৰ্ট ভিডিঅ'ৰ কাৰণে সেইটো পাৰফেক্ট। আৰু লঙৰ কাৰণে দেখি দি আছোঁ এই এতিয়া এটা খুব থাকে আপোনালোকে দেখিছে, এইটো ঢিলা কৰি দিব লাগে দেখি দি আছোঁ। এইটো যিমানে ঢিলা কৰে সিমানেই ভাল। এই লং ভিডিঅ'ৰ কাৰণে পাৰফেক্ট হৈ গ'ল। আৰু এইবাৰ মই এইটো টাইট কৰি দি আছোঁ আৰু এইটো এনেকৈ টাইট হৈ গ'ল। আপোনালোকে টেনশ্যন নোহোৱাকৈ ভিডিঅ' বনাই থাকিব পাৰিব। আৰু বিশেষকৈ এতিয়া একো নাই, কেমেৰাটো খালি উল্টা হৈছে খোৱাত, সেইটো আৰু হাঁহি নিদিব আপোনালোকে। আৰু এনেকৈ লং ভিডিঅ' বনাই। আৰু যিসকলে চাই আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয়। আৰু যিসকলে কিনিম বুলি ভাবিছা আপোনালোকৰো ভালেই ষ্টেণ্ডডাল, মাত্ৰ 800 টকা পৰিছিল, মই অনলাইনত আনিছিলোঁ। আৰু মই এনেকৈ ডেইলি ব্লগ দি থাকিম আৰু বনাই থাকিম, আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু এই কেমেৰা ধৰি আছিল আমাৰ মিয়াদাই। আৰু ষ্টেণ্ডটো বিশেষকৈ বহুত ভাল, জব্দ আছে বস্তুটো। বহুতে কৈছিল কেনেহেন কি ষ্টেণ্ড, দেখি দিলোঁ। আৰু ইমানমান লাম্বা হয়, আপোনালোকে বিন্দাছ ষ্টেণ্ডডাল দি পেলাই বহি বহি ভিডিঅ' বনাব পাৰিব। আৰু আমি বেছিভাগ সিপাৰে ভিডিঅ' বনাওঁ, তাৰ নদীৰ পাৰে, আৰু ভিডিঅ' বনাই ভাল লাগে। আৰু যিসকল নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু এটা লাইক কৰি দিয়ে যেন। আজিৰ ভিডিঅ'টো বাই বাই, আৰু নেক্সট ভিডিঅ'ত লগ পাম। জয় হিন্দ, বন্দে মাতৰম।